ইউটিউবাৰৰ ইজ্জতটো অলপ কম যিটো দেখিছোঁ কথাটো কি হৈছে মই তাৰমানে ভাবিছোঁ এতিয়া তাৰ মুখ দেখা নাই লৈ যাব মাংস গাইজ আৰু এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰত মই আশা কৰোঁ আপোনালোকৰ দিনটো আজি ভাল হওক যাই আছোঁ আজি এঠাইলৈ বহুতে চাগে দেখিছে জেগাটো কিন্তু মই এতিয়ালৈকে দেখা নাই আৰু যিবিলাকে মোৰ নিচিনাকৈ বৰ্তমানলৈকে দেখা নাই তো বলক আজি মোৰ লগত চাব আৰু যিবিলাকে আগে পিছে হয়তো দেখিছে মেক্সিমাম দেখিছে চাগে যিবিলাকে আগতো চাইছে বলক আজি মোৰ লগত আৰু এবাৰ চাব কি আছে সদায় জেগা বদলাই ঠিকে ধৰিছে মই আহিছোঁ জুলৈ গুৱাহাটী গুৱাহাটী চিৰিয়াখানা আৰু গাড়ী চাড়ী আমি থলোঁ থৈ কিনে এতিয়া ভিতৰৰ পিনে যাম আৰু ভিতৰত এই চাব পাৰে ধুনীয়া কৰি আমি ইয়াত এতিয়া জন্তুত চিকি মানুহে বেছি এটা বাঢ়ি আছে গমেই পোৱা নাই কোনি মানুহ কোনটো মানুহ এটা বেছি কোনটো জন্তু এটা বেছি চবেই এটা বাঢ়ি আছে কুকুৰকে আপুনি শব্দ শুনিব পাৰে দূৰত এইটো এটা বাঢ়ি আছে এইটো জিৰাফ গলটো সঁচাই দে তাগৰা আছে অলপ এটা জন্তু ধৰিব পৰা নাই কি বস্তু এইটো কিন্তু ভাল লাগিছে গৰু আনো পায় হৰিয়ানো পায় চৰাইৰ ছেকশ্যন এটা বিভিন্ন ধৰণৰ চৰাই আছে ইয়াত আকাশী কালাৰৰ চৰাই এই দুটা পাহাৰীয়া মইনা নামী চৰাইটোৰ ধুনীয়া এটা পৰিৱেশ আৰু মানুহ চানুহ ইয়াত বহি আছে সেইটো এটা চাব পাৰে দেউ ছাগলী এই দূৰত আছে অলপ আৰু এটা ভুল হৈছে সেইটা যি সেই আটা পাৰি আছিল যি আচ্ছা সেই আচলতে মানুহ এটা পাৰা নাই কিবা এটা বান্দৰ এটা আছে ক'লা কালাৰৰ সি এনেকৈ আটা পাৰি আছে মই ভাবিছোঁ বান্দৰ কোনোবা মানুহে আটা পাৰি আছে নেকি ঠিক তো সেইটো এটা কথা অ'কে क्या कर रहा है यार तू मजाक है क्या झूठ मारूंगा इतने झूठ मारूंगा कि टाट नकली कर दूंगा मैं Few moments later दे আছে निर्लज्ज तू फिर आ गया পচন্দ ৰাইজ এটা তাৰমানে মোৰ সৰুৰে ইচ্ছা এটা হৰিণা চাৰা পুহিব পাৰিলি ধৰি লওক ডাঙৰ হ'লে গাখীৰ চাখীৰ দিব মোক তাৰপিছত চানা দিব চাপৰ টাপৰ খুৱাম ঘাঁহ চাহ খুৱাম খেচাৰ আনি খুৱাম এটা মানে বৰ ইচ্ছা আছে এটা হৰিণা চানা এটা কিনি দেখি কিনি তাৰমানে মোৰ জাগি গ'ল তাৰমানে বস্তুটো সেইকাৰণে মই অলপ ক'লো কথাটো মই কেফে টাইপৰ আছে চাহ পানী কোনোবা খাই যদি খাব পাৰে বৰ্তমান বন্ধ আছে আৰু আমি চাব আহিছোঁ ঘৰিয়াল এটা এই চাওকচোন এইটো কাছু আৰু এই দুটা ঘৰিয়াল কচমছে টিভি চিভি বহুত দেখিছোঁ কিন্তু ৰিয়েলত অলপমান বেলেগ পাই বস্তুটো অলপ ডেঞ্জাৰ আছে এই মালটো অলপ মাল আছোঁ তাৰ মুখ দেখা নাই লৈ যাব মাংস চিৰিয়াখানাত প্ৰথমবাৰ আহিছোঁ আৰু আহি কিনে তাৰমানে এক্সপিৰিয়েঞ্চটো মানে একদম অলপমান বেলেগ ধৰণৰ চাব পাৰে কি একদম মানে হাই হুল্লা নাই একদম শান্ত একদম পৰিৱেশ আৰু একদম
জংঘলত অহা যেন লাগছে এনেকুৱা লাগছে যে জংঘলৰ মাজত পাকা ৰাস্তা কৰি দিছে আৰু তাৰে মাজতে আমি জীৱনটো চাই চাই ঘূৰি ফুৰি আছোঁ তো সঁচাই এইটো ইয়াতে কিবা আছে তাতে কিবা আছিল এনে ডাউন টাউন পৰাই কিন্তু মোৰ ভিতৰত একো নাই তো এনেই চাওকচোন এনেই চাওক কি বঢ়িয়া এটা পৰিৱেশ একদম লেটেষ্ট লাগছে দিয়ক একদম লেটেষ্ট লাগছে 6.5 hours later. আসল মালডাল এডলাই ই যদি একবাৰ বয় আন নালগে আৰু এইটো হৈছে অজগৰ তেল চাওক কেনেকৈ গ্লাছৰ কাষত পৰি আছে এটলা সঁচাই বিৰাট ধুমা চাওকচোন আপোনালোকক কওঁ দিয়কচোন এই যে সাপকেইডাল দেখিলোঁ সাপকেইডাল দেখি বিদ্যামৰ কালাৰ চব্জি দেই নাগিন মন পৰি গৈছে চিমানা আনে তাৰে পিছত ক'ৰ পৰাই নন্দে ৰূপ আহে ৰূপ ওলাই যায় কিবা ওলাই যায় বিদ্যা মনত পৰিছে মোৰ ভাবিলোঁ আপোনালোকক কৈ দিওঁ অলপ ফাল্টু অলপ শুনাৰ কাৰণে কিন্তু মনত আহি গ'ল साले देखता क्या है आंखें निकाल के गोटियां खेलूंगा गोटियां ভালুক এই আৰু এটা ওপৰত টিভিত দেখিছিলোঁ আৰু আজি সঁচাকৈ চকু দি দেখি সঁচাই বম লাগছি মই ওচৰতে ঘূৰি আছে নালাগিল আহিল আৰু জাপ মাৰি সেইটো তামাম লাগছে A little longer than a few minutes later. সেইকেইটা হৰিণা কি ধুনীয়াকৈ ঘাঁহ খাই আছে গোটেইকেইটা কি আই চিনি পাইছা তই পাইছা তইতো পাবাই লাগিব এই गजब बेइज्जती है বেয়া লাগে না মাছে কথা নাই মই কিন্তু দুই এটাক চিনি পাইছোঁ আমাৰ কাষৰে আমাৰ পাছত দিয়ে অৰণ্যখনৰে হেৰি আৰু বাঘকেইটা অলপমান ভাই অলপ ডেঞ্জাৰ আছে এনে অলপমান ভিতৰত অলপমান মনটো অলপমান এনা হৈ যায় কিন্তু ভাই এটা কথা মই মন কৰিছোঁ এন্দৰ গোটাইকেইটাৰে কোৱাৰ্টাৰ আছে বাঘকেইটাৰ নিজে থকা কোৱাৰ্টাৰ আছে এতিয়া অলপমান বনত চাগে ইয়াতে অলপমান আজাদিত থাকে নিজে ঘৰ চৰ আছে এন্দৰ পৰিয়াল পাতি আছে যিয়ে নহওক আহি কিন্তু ভাল লাগছে সঁচাই মজা লাগছে কিন্তু বেয়া লগা কথাটো কি হৈছে মই তাৰমানে হৰিছোঁ এতিয়া হৰিছোঁ ডাঙৰ দাদা বৌ বৰমা একেলগে আছিল এতিয়া তাহাঁতে নাই এতিয়া মই তাহাঁতক বৃষ্টি পাছে ঘূৰি আছিলোঁ মই ভিডিঅ' কৰি আছিলোঁ এতিয়া কোকবা গেল চাউৰ বাবানে তাৰমানে গালি খাম মান পাইছোঁ তাৰমানে মনটো মোক কৈছে এতিয়া মই হৰিছোঁ বিচৰোঁ মইতো চাম বুলি ভাবিছিলোঁ কিন্তু সিংহ চাব যাব ধৰাতে এনে এতিয়া কোকবা গেল গেটত দেখি আছে বোলে ফোন কৰিলোঁ এতিয়া সিংহত দেখি আৰু নাযাওঁ কিন্তু বিৰাট মন আছিল সিংহদাৰ লগত অলপ কথা ঘৰুৱা কিবা কথা আছিল আগৰে চিনাকি তো নাই নহ'ল এইবাৰ এতিয়া আৰু ক'ত যাওঁ মই আকলা আকলি ৰান্ধা যদি আৰু কম পাই যায় খোজকাঢ়ি মই যাব লাগিব নহ'লে ইয়াৰ পৰাই ঘৰত গেলি তো অলপমান দিগদাৰ হ'ব সেইকাৰণে এতিয়া চিধাই গেটত গেলি ৰান্ধে বোলে গেটত দেখি আছে তো নেক্সট টাইম আৰু Few moments later. এই এপিকেইটা দেখিছি না ভিডিঅ' কৰি আহি আছোঁ তানে পাৰিছোঁ চাওঁ তাক ইউটিউবাৰ হৈছে ভাল লাগি গ'লে এটা ভিডিঅ' দিছিলোঁ মাত্ৰ মন চন কিবা চেৰেংকৈ মাৰি দিছে কিবা চেৰেং কৰি কেনে তাই ইউটিউবাৰৰ ইজ্জতটো অলপ কম যিটো দেখিছোঁ মই কাৰণ চবেই না 10টা শিল মাৰি দিব আপুনি ওপৰত দেখি 9টা ইউটিউবাৰৰ গাত পাৰিব কি ইজ্জত থাকিব बेकार है भैया मैं तो टूट गया এতিয়া যে ইয়াতে যে আটা বাঢ়ি আছিল মই যে কৈছিলোঁ কোনোবা দাওনা চলি আটা বাঢ়ি আছিল বুলি দাওনা চলি নহয় আচলতে বান্ধাৰে আটা বাঢ়ি আছিল মোৰ ভুল হৈছে মই আহি পোৱা নাই না আগতে অলপমান হৈ যায় আৰু মাফ কৰি দিব ठीक है আৰু এখনিয়ে পালোঁ য'ৰ পৰাই গৈছিলোঁ ভালেই লাগিল চাই দুইটা বিচাৰোঁ ক'ত বা আছে ময়ো নাজানো দাদাক ফোন চোন কৰি কিনে বিচাৰোঁ ক'ৰবাত থকা বুলি কৈছিলোঁ একে গেলি আহিলোঁ কিন্তু নাই দেখোঁ কোনো থৈ যায় নেকি মোক टेंशन नहीं लेने का अपन है ना এতিয়া এনাউন্সমেণ্ট দিব পাৰিলে হলা গৈ হৰেণাচলী ৰমেন কি বোলে হৰেছি বুলি বিচাৰোঁ ৰ'ব কান্দক অলপমান 2,000 years later. এইটো বৰমা আৰু বাকীকেইটা আগত দেখি আছে মই ফাইনেলি ঘৰত যাব পাৰিম
তো এখন আমাৰ গাড়ী ইয়াৰ পৰা ওলালোঁ এতিয়া চাওঁ ক'লৈ যাওঁ ঘৰকে যাওঁ চিধাই না